জগাত খাওয়া তেনে তো হেল্ল' গাইজ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল সুৰভ ব্লগ। তো গাইজ এতিয়া আমি যাই আছোঁ অলপ শিৱ পূজা দেখিম। মানে আজি হৈছে শিৱ পূজা, তেতিয়া যাম অলপ শিৱ পূজা ভিডিঅ' চিডিঅ' বনাম। কে মহন আহিব তেতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক আমি ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ। তো গাইজ ফাইনেলি আহিবলৈ আমি শিৱ মন্দিৰ, এয়া হৈছে মোৰ পাঁচবাৰী শিৱ মন্দিৰ। আমি তেতিয়া যাই দেখাম আপোনালোক। তো গাইজ এয়া হৈছে আমাৰ ইয়াৰ দোকান, শিৱ মন্দিৰ পুৰা দোকান হৈ গৈছে। এইখনে হৈছে আমাৰ ইয়াৰে মঞ্চ, যিখন মঞ্চত কেতিয়া আৰু মোহন দা আহিব। তো অলপ অপেক্ষা কৰি যাব। তো গাইজ এয়া হৈছে হাউলি শিৱ মন্দিৰ। তো গাইজ মানে আহি আছে আৰু বেছি টাইম নাই। বেহৰবাৰী আগবছ আপোনালোকে চাই কিজানি কে আৰু মোহন আপোনালোকে চিনি পাই কিজানি আহিব আৰু ইয়াতে পুৰা ইয়াতে বহি যাব, পুৰা ইয়াতে বহি যাব। তো গাইজ ফাইনেলি আহিব লাগে কে দা আৰু মোহন দা ইয়াতে বহি আছে পুৰা। লগতে কেইজনমান আহিছে দেখাব চেষ্টা কৰিম। তাতে আছে এইজন আৰু ইয়াতে আছে এইজন গায়ক আৰু ইয়াতে আছে গায়কৰ এজনী পুৰা ফটো উঠি আছে আমাৰ গাঁৱৰে। একবার হরি বলো মনে রস মানব দেহার গৌরব করিও না ভাত মাহম ঘুমা কাটি মাহম কাটি মাহম ভাত মাহম ঘুমা কাটি মাহম কাটি ভাগ মাহম ঘুমা হাই দেহ মাহম মাহম ঘুমা কাটি মাহম মরব লাগে তোমার সন্ধান জাগে বসাতে অঙ্করমা তিরুমণিও आज कृष्ण शिव को है जिसका नाम हमें है कोई তো গাইজ এনেকৈ আমাৰ গান বাদ্য আৱাজ আহিছে পুৰা শেষে হোৱা। তো আমি আৰু ঘৰলৈ গতি কৰিব। তো গাইজ এয়া আছে আমাৰ শিৱ পূজাৰ ভিডিঅ'বিলাক। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, নতুন চাবস্ক্ৰাইব কৰিব আৰু লগ পাম এটা ভিডিঅ'লৈ। তেতিয়ালৈ বাই বাই।